অসমখনে এখন যাদুৰ দেশ বুলি কৈছে। চেঠি নাথায়াৰে অসমৰ বিষয়লৈ ক'বলৈ যাওঁতে কৈছিল ডেঞ্জাৰাছ কাণ্ট্ৰি। ডক্টৰ বাণীকান্ত কাকতি দেৱে পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰাত এই যে অসমৰ ৰজাই যেতিয়া কোনো দেশ আক্ৰমণ কৰিবলৈ যায় নাইবা কোনোবা শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ যাওঁতে তেতিয়া তেওঁলোকে কি কৰিছিল, এটা ক'লা মানুহৰ মূৰ, এটা ক'লা বান্দৰৰ মূৰ, এটা ক'লা মেকুৰীৰ মূৰ, এটা ক'লা কুকুৰৰ মূৰ, ক'লা গাহৰিৰ মূৰ, ক'লা পাৰৰ মূৰ, ক'লা হাঁহৰ মূৰ, এনেধৰণৰ কিছুমান তান্ত্ৰিক বস্তু কিছুমান, দ্ৰব্য কিছুমান, সেইবিলাকেৰে পূজা কৰি পেলাই ভোৰ এখনত উটুৱাই দিছে। এই কথাখিনি বাণীকান্ত কাকতিৰ হয় আছে, উল্লেখ আছে। এইবিলাক ভোৰখনত উটুৱাইছে মানে ৰঙা চাউল মানে আহু চাউল, এই এনেকুৱা ধৰণৰ তান্ত্ৰিক বস্তু কিছুমান, দ্ৰব্য কিছুমান লৈ পেলাই ভোৰ এখনত দি পেলাই উটুৱাই দিছিল। যদি ভোৰখন শত্ৰুৰ মুখে যায় তেতিয়াহ'লে শত্ৰু হাৰিব নিশ্চিত, আৰু যদিহে ভোৰখন উভতি আহে তেতিয়াহ'লে মিত্ৰপক্ষৰ কাৰণে বিপদ। আমি জানো এয়া ৰামসিংহৰ লগত যিটো লাচিত বৰফুকনৰ যিখন যুদ্ধ হৈছিল আগিয়াঠুৰিৰ, সেই যুদ্ধত য'ত নেকি 10,000 অসমীয়া সেনা মৰিছিল, ভোৰখন উভতি আহিছিল, আৰু সেইকাৰণে লাচিত বৰফুকনে যুদ্ধ কৰিবলৈ ইচ্ছা কৰা নাছিল। বিভিন্ন সময়ত বিভিন্নজনে কৈছে যে মন্ত্ৰৰ উৎপত্তি হৈছিল বিশেষকৈ পঞ্জাৱ, নেপাল, বংগ, উৰিষ্যা আদি বিভিন্ন ঠাইত মন্ত্ৰৰ উৎপত্তি হৈছিল, কিন্তু আটাইতকৈ বেছি মন্ত্ৰৰ উৎপত্তি হৈছিল কামৰূপত।